নমস্কাৰ মই নীতিশ তালুকদাৰ আপোনালোকক স্বাগতম জনাইছো মোৰ চেনেলটোলৈ আৰু আজি আপোনালোকৰ কাৰণে এটা একদম সৰু টেকনিক্যাল ভিডিঅ' লৈ আহিছো তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকক মই কি দেখুৱাম লগে লগে কৈয়ে দিওঁ কাৰণ ভিডিঅ'টো অতি ছুটি কৰিম তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকক মই দেখুৱাম যে আপোনালোকে আপোনালোকৰ হোৱাটছআপত দিয়া ষ্টেটাছবোৰ কেনেকৈ নিজৰ ইচ্ছামতে দিব পাৰিব মানে মই এইটো কোৱা নাই যে আপোনালোকে ষ্টেটাছবোৰ কি দিব মই এইটো ক'ব বিচাৰিছোঁ আপোনালোকে ষ্টেটাছবোৰ যে পঠাব কালৈকে পঠাব কোনে পাব কোনে নাপাব এনেকুৱা আপোনালোকে কেনেকৈ কৰি থব পাৰিব সেই বিষয়ত আপোনালোকক আজি মই দেখুৱাই দিম তো যদি আপোনালোকে এই বিষয়টো নাজানে যে আপোনালোকে কিবা এটা ষ্টেটাছ দিব তাত মানে বন্ধুৰ কাৰণে সেইটো আচলতে আপোনালোকে দিব বুলি ভাবিছে কিন্তু তাত বহুত মানুহ আছে আপোনালোকৰ ৰিলেটিভ আছে বা বহুত কোনোবা আছে তো তেওঁলোকে পোৱাটো নিবিচাৰে তেনেকৈ দিবলৈ হ'লে আপুনি কি কৰিব লাগিব তো এই ভিডিঅ'টোৰ যোগেদি মই সেইখিনি আপোনালোকক আজি দেখুৱাম তো আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ তো ইয়াৰ কাৰণে প্ৰথমতে যাব লাগিব হোৱাটছআপলৈ এইটো হোৱাটছআপ দেখিছে মই হোৱাটছআপটো অপেন কৰি ল'লোঁ হোৱাটছআপলৈ আহিলোঁ হোৱাটছআপত অহাৰ পাছত আমি যাম ছেটিংছলৈ এইটো দেখিছে 3 ডটছ অপশ্যন তো ইয়াত ক্লিক কৰাৰ লগে লগে ছেটিংছ আহিব আৰু এই ছেটিংছলৈ আমি ডাইৰেক্ট গুচি যাম তো এইটো ছেটিংছত মই ক্লিক কৰিলোঁ আৰু ইয়াত ক্লিক কৰাৰ পাছত নেক্সট আমি ক্লিক কৰি দিম ডাইৰেক্ট একাউণ্টত এইটোক দেখিছে একাউণ্ট তো ইয়াত ক্লিক কৰিলোঁ আৰু ইয়াত ক্লিক কৰি দিয়াৰ লগে লগে আমি যাই পাম প্ৰাইভেচি লৈ তো ইয়াত প্ৰাইভেচি ইয়াত ক্লিক কৰিলোঁ আৰু ইয়াত ক্লিক কৰাৰ লগে লগে আমি পাম ষ্টেটাছ তো ইয়াত ক্লিক কৰিলোঁ আৰু ইয়াত ক্লিক কৰাৰ লগে লগে অপশ্যন পাম আমি ইয়াত তিনিটা এটা হৈছে মাই কণ্টেক্টছ ইয়াত যদি আপোনালোকে ক্লিক কৰি থৈ দিয়ে আৰু এই যদি ডান বটনটো লাৰি দিয়ে বা টাষ্ট কৰি দিয়ে তেতিয়াহ'লে কি হ'ব আপোনালোকৰ মোবাইলটোত যিমানটা কণ্টেক্টৰ হোৱাটছআপ আছে গোটেইখিনি সেই ষ্টেটাছটো পাই যাব তো নেক্সট হ'ব কি মাই কণ্টেক্টছ একচেপ্ট তো ইয়াত ক্লিক কৰি আপোনালোকে কি কৰিব পাৰে আপোনালোকে নিজা ইচ্ছামতে মানে কি হয় ইয়াত এনেকৈ চিনটো দিলে ইয়াত য'ত টিক মাৰ্ক থাকিব তাত তাৰমানে কি হয় তেওঁলোকে নাপায় মানে আপুনি যি ষ্টেটাছ দিব সেইটো তেওঁলোকে নাপায় নিদিয়াবোৰহে পাব তো মই ইয়াত এনেকৈ ক্লিক কৰি এইটো দেখিছে ৰাইট চিন ইয়াত ক্লিক কৰি দিলোঁ তো আৰু যদি ডান বটনটো ক্লিক কৰি দিওঁ তেতিয়াহ'লে য'ত মই ৰাইট চিন দিছোঁ তেওঁলোকে নাপায় তো নেক্সট অপশ্যন আছে ইয়াত অনলি শ্বেয়াৰ উইথ ইয়াত ক্লিক কৰিলোঁ আৰু ইয়াত ক্লিক কৰি দিয়াৰ লগত সেইখিনিহে পাব যিখিনি মানে কি হয় মই ৰাইট চিন দিম টিক মাৰ্ক দিম এই য'ত ৰাইট চিন দি যাওঁ তেওঁলোকেহে পাব নিদিয়াখিনি নাপায় তো নিশ্চয় আপোনালোকে এইখিনি বুজি পাইছে তো ইয়াত টিক মাৰ্কত ক্লিক কৰি ডান কৰি দিলেই হৈ যাব তো বুজি পাইছে এইটো আকৌ এবাৰ কৈছোঁ এইটো হৈছে আপোনালোকৰ মোবাইলত থকা প্ৰত্যেকটো কণ্টেক্টৰ যিবোৰৰ হোৱাটছআপ আছে সকলোৱে পাব এইটো হৈছে আপোনালোকে যাক দিব নিবিচাৰে তাত টিক মাৰ্ক দিলেই হ'ল তেওঁলোকে নাপায় আৰু এইটো হৈছে আপোনালোকে যাক দিব তাত টিক মাৰ্ক দিলেই হ'ল তো এইটোৱে আছিল সৰু টেকনিক্যাল ভিডিঅ' এটা তো ডান বটনত ক্লিক কৰি দিলোঁ মই এইটোৱে সৰু ভিডিঅ' আপোনালোকৰ কাৰণে মই বনালোঁ তো যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰি দিব শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব ধন্যবাদ।